সকলোকে নমস্কাৰ মোৰ চেনেলটিলে আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজি 31 জানুৱাৰী দিনটো মেডাম মেফি হিচাপে পালন কৰি আহিছে। মেডাম মেফিৰ সকলোকে হিয়া ভৰা শুভেচ্ছা যাচিছোঁ। আমাৰ ঘৰৰ ওচৰতে এটা চুকাফা ভৱন আছে, তাতে আজি মেডাম মেফি পাতিছে। মই তালৈকে আহিছোঁ। মই ভাবিছোঁ আপোনালোকক কিছু পৰিৱেশ ইয়াৰ দেখুৱাম। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মোৰ লগত কোন কোন আহিছে আপোনালোকক দেখুৱাই দিছোঁ। এফালে আছে ৰুচিকা, এফালে আছে হিমাংগিনী আৰু এফালে আছে ৰশ্মি। আমি তেতিয়া তিনিগৰাকী আহিছোঁ। কি পাৰোঁ দেখুৱাই আমি এতিয়া আকৌ বেলেগ এঠাইলৈ আহিছোঁ। ইয়াতো মেডাম মেফি পাতিছে, বৰপথাৰ বুলি কয়। ইয়াতে চাওঁ কেনেকৈ পাৰোঁ দেখুৱাম আপোনালোকক। ভিডিঅ'টো সকলোৱে শেষলৈকে চাই থাকিব। টাই সংস্কৃতি উন্নয়ন কেন্দ্ৰৰ উদ্যোগত আৰু অসম জাতীয় পৰিষদ ডিব্ৰুগড় সমষ্টিৰ সহযোগত যিখন আমাৰ মেডাম মেফি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে, আৰু তাৰে কিছুটা অংশ আমি দেখাব বিচাৰিছোঁ। এয়া আমাৰ ইউটিউবাৰ, আপোনাৰ মোবাইলৰ মালিক হয়, চেনেলটোৰ মালিক হয় আমাৰ পৰি বাইদেউ। তাৰপিছতে এয়াৰ আমাৰ হিমাংগিনী বাইদেউ, এইফালে যুগশ্ৰী আৰু এইফালে ৰুচিকা, আৰু মোক নেদেখাওঁ বাৰু। এইফালে ৰশ্মিও আছে, তাইক ময়ে দেখাই দিছোঁ। মোৰ চেনেলটোত এনেকৈ তুমি সহায় কৰি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ তোমাক। Sang ke noi rak seng
Sauka ơi, sao ơi. Sao nuru eka ruleng sao sikia eka ruleng pukulai ke sinai jam. Dam khen din ban khen dam budi khen budi bandi. Rat se ki nan sao sauka. He Prabhu, এওঁলোকে এখনে কলিতা আৰু এটা গুৱাখন দিয়া আৰু ৰঞ্জিনা দিয়া গতি কথা কৰা আৰু তেওঁলোকৰ ঘৰখনৰ হৈ আজি মেডাম মেফিৰ দিনা আহি তেওঁলোকৰ শৰণাগত হৈছে কিবা যদি ঘৰখনত অপায় মংগল আছে যদি ৰাহু কেতু গ্ৰহ নক্ষত্ৰ যদি কিবা ওলাই আছে আৰু তেওঁলোকৰ যিখিনিয়ে যদি কিবা আৱৰি আছে সেইখিনি সকলো নিৰাপদে ৰক্ষা কৰিব লাগে আৰু সেইবোৰ দূৰ কৰি তেওঁলোকক নিৰাপদে থাকিবলৈ ৰক্ষা কৰিব লাগে আৰু তেওঁলোকক পঢ়াই শুনাই খেতিয়ে পথাৰে বেহাৰে বাণিজ্যে ৰাজকামে গুৰুকামে য'তেই ধৰে তাতে জয় জয় মৰ্ময় হ'ব লাগে আৰু শিক্ষা দীক্ষাটো যদি পঢ়ি আছে তেওঁলোকক সৰস্বতী মাতৃ লগ দিব লাগে আৰু যদি কোনোবাই পৰীক্ষা দিবলৈ আগবাঢ়িছে তেওঁ পঢ়াখিনি সোঁৱৰাই দি যদি কিবা ৰাহু কেতু গ্ৰহৰ যদি বাধা বিঘিনি আছে সেইখিনি দূৰ কৰি তেওঁলোকক নিৰাপদে ৰক্ষা কৰি তেওঁৰ মনৰ কামনা পূৰ্ণ হ'ব লাগে আৰু প্ৰভু কিনো জনাম তেওঁলোকে পূবে পশ্চিমে উত্তৰে দক্ষিণে যিফালে গতি কৰে এই সকলো গতিতে তেওঁলোকৰ জয় জয়ময় হৈ পুনৰ ঘৰখনলৈ হাঁহি ৰঙে ধেমালি আহিবলৈ কিবা কৰিব লাগে আৰু তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰি প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনোৱা হৈছে খুৰা তৰা আলম চিকিয়া আনি পান ইয়ালৈ আহি এগৰাকী আইতাক লগ পালোঁ লগ পাই সঁচাকৈ আইতাগৰাকী বহুত বেছি ভাল লাগিলে ইমান ধুনীয়াকৈ আমাৰ লগত কথা পাতিছে মই ভাবিলোঁ আইতাক এনেকৈ ভিডিঅ' কৰি মই ইয়াতে ৰাখি থওঁ সকলোৱে আইতাক ইয়াত দেখিছে যিবিলাক নিয়ম আছিলে সকলোবিলাক নিয়ম হৈ গ'ল এতিয়া সকলোকে এনেকৈ সাজৰ ৰহি দিছে খাবলৈ আৰু লগত চব্জি দিছে আমাকো দিছে আমিও এতিয়া খাই আছোঁ চাওক আমি গোটেইকেইজনী সাজো খাইছোঁ আৰু লগতে এয়া চব্জি ভাল লাগিছে বহুত বেছি খাবলৈ মানে টেষ্টি লাগিছে আৰু খাইছোঁ আমি গোটেইকেইজনী অলপ টেষ্ট কৰিছোঁ বহুত দিনৰ মূৰত খাইছোঁ আজি ভাল লাগিছে চাওকচোন কেনেকুৱা খাইছে দেখিছে নহয় এতিয়া দেখিছে আমাক ভাত খাবলৈ দিছে এইফালে গাহৰি মাংস নিৰামিষ দালি তেনেকৈ দিছে এতিয়া দেখিছে সকলোৱে এনেকৈ মাটিত বহি ভাত খোৱা হৈছে আৰু দেখিছে আমি কিজনীও বহিলোঁ ভাত খাবলৈ এইফালে চাওক ভিডিঅ'টো মই আজি ইমানতে শেষ কৰিছোঁ পুনৰ নতুন এটা ভিডিঅ'ত আপোনালোকক মই আকৌ লগ পাই আছোঁ ঠিক আছে আজিলৈ বাই বাই